আপুনি হয়তো আন 10 জনৰ দৰে বা মোৰ দৰে Truecaller এপছটো ব্যৱহাৰ কৰি ভাল পায়। এপছ ইউজ কৰে বা ইউজ কৰি ভাল পায় তেন্তে আপুনি পৰিব পাৰে এক ভয়ংকৰ বিপদৰ সন্মুখীন। তেন্তে কি ভয়ংকৰ বিপদৰ সন্মুখীন মই পৰিব পাৰে আৰু ইয়াৰ সলিউশ্যন কেনেকৈ ওলাব পাৰে এই গোটেইখিনি তথ্য ক'বলৈ মই চেষ্টা কৰিম। তো বেছি দেৰি নকৰি আজি আমি ষ্টাৰ্ট কৰোঁ। আৰু Truecaller এপছটো আৰম্ভ হৈছিল ব্লকিঙৰ জৰিয়তে। এটা যে আপোনাৰ যি নম্বৰ ব্লক কৰিব পৰা যায় এই আনপ্ৰেডিক্টেবল নাম্বাৰবোৰ ব্লক কৰাৰ আৰম্ভ কৰা হৈছিল Truecaller এপছটো। কিন্তু লাহে লাহে Truecaller এনেকুৱা ফিচাৰ্ছ এড কৰি দিলে যি ফিচাৰ্ছৰ জৰিয়তে আপুনি আননোন নাম্বাৰৰ পৰা কল আহিলেও আপুনি জানিব পাৰে সেই নাম্বাৰটো কাৰ। কিন্তু এইটো কোনো ধৰণৰ অৰিজিনেল নেম নহয়, সকলোবোৰ অৰিজিনেল নেম নহয়, কিছুমান আনুমানিক নামবোৰ দিয়া হয়। আৰু এই নাম্বাৰ কেনেকৈ দিয়া হয় মই আপোনাক কৈ আছোঁ। ধৰি লওক আপুনি মোৰ নাম্বাৰটো আপোনাৰ মোবাইলত ছেভ কৰিছে, ঠিক আছে, আৰু মই আন এজন মানুহক কল কৰি আছোঁ আননোন নাম্বাৰত, আৰু তেওঁৰ নাম্বাৰটো আপোনাৰ মোবাইলত ছেভ আছে কিন্তু মোৰ মোবাইলত নাই। যেতিয়া মই সেই মানুহজনক কল কৰিম তেতিয়াই আপোনাৰ মোবাইলৰ নম্বৰত কি নাম ছেভ আছে সেই নামটো তাৰ নামটো মোৰ মোবাইলত শ্ব' কৰি দিব। তাৰমানে ইয়াৰ পৰা আমি কি বুজি পালোঁ যে Truecaller এপছে আপোনাৰ মোৰ মোবাইলৰ প্ৰাইভেচি যিবিলাক কণ্টেক্ট নাম্বাৰ আছে সেইবিলাক অট'মেটিকলি তেওঁলোকে কণ্টেক্ট কৰি লৈছে বা তেওঁলোকে অট'মেটিকলি লৈ লৈছে। এইটো আছিল প্ৰাইভেচিৰ কথা। এইখিনি হ'লে ঠিকেই আছিল। তথাপি তাৰপিছত মানুহে বহুত হেল্পফুল হয় কাৰণে চলাই আছিল, এইখিনিলৈ ঠিকে আছিল। কিন্তু যোৱা কেইদিন ধৰি কিছুমান টুইটৰ জৰিয়তে এই কথা জনোৱা হৈ আছে যে Truecaller এপছে তেওঁলোকৰ ইউজাৰক কিছুমান অট'মেটিকলি মেছেজ প্ৰেৰণ কৰে যাৰ জৰিয়তে তেওঁলোকৰ মোবাইলত থকা ইউ পি আই ৰেজিষ্টাৰ কৰি অট'মেটিকলি ৰেজিষ্টাৰ কৰি লয়, আৰু সেই নাম্বাৰৰ লগত যিটো বেংকৰ কানেক্টিং আছে সেই নাম্বাৰটো অট'মেটিক ৰেজিষ্টাৰ কৰি লয়। আৰু এইটোৰ সমাধান ইতিমধ্যে Truecaller জনোৱা হৈছে যে এইটো জাষ্ট এটা টেকনিকেল প্ৰব্লেম আছিল বুলি জনাইছে। কিন্তু চাওক, যেতিয়া কিবা এটা প্ৰব্লেম হয় কোনো এটা ডাঙৰ কোম্পানী, তেতিয়া কিবা না কিবা এটা বাহানা ওলাই দিয়ে। এইটো এতিয়ালৈকে সলিউশ্যন হৈছে বুলি জনাইছে যদিও Truecaller যদি এনেকুৱা কোনো মেছেজ আপোনালোকে প্ৰেৰণ কৰিছে বা অট'মেটিকলি প্ৰেৰণ কৰি লৈছে ইউ পি আই আপুনি এতিয়ালৈকে ধৰক কানেক্ট কৰা নাই, তেতিয়াহ'লে আপুনি এবাৰ চেক কৰি চাব। যদি কানেক্ট হৈছে ডিজেবল কৰি দিব। আৰু এইটো জানি লওক ইউ পি আইটো চেঞ্চিটিভ বস্তু হয়, এটা প্ৰচেছ যাৰ জৰিয়তে আপুনি কিছুমান এলাউ কৰি দিলে আপোনাৰ বেংকৰ সকলোখিনি লুট কৰি লৈ যাব পাৰে। তেতিয়াহ'লে আপুনি ইউ পি আই এনেকুৱা ছাইটৰ পৰা কৰিব, এপছৰ পৰা কৰিব যিবিলাক এপছ নেকি আপোনাৰ কাৰণে ছেফ হয়, যেনেকুৱা ফোনপে' কৰিব পাৰে, আমি পে'টিএম কৰিব পাৰে আৰু কিছুমান চেঞ্চিটিভ